এড্ৰেছটো আপোনালোকক কৈ দিওঁ ইপিনৰ পৰা যদি নবীনৰ পৰা হৈছে যদি আহে আপোনালোকে লেফ্ট ছাইড হ'ব আৰু যদি এইটো গণেশগুৰি যোনটো লাইন সেইটোৰ পৰা যদি আহে আপোনালোকে সেইটো গণেশ লেফ্ট ছাইড হ'ব আৰু যদি IDC ছাইডৰ পৰা আহে তেনেহ'লে আপোনালোকৰ ৰাইট ছাইড পৰিব এড্ৰেছটো জনাই দিছোঁ যদি আপোনালোকে ভাল পায় ইয়াতে খাই কেনে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত থালি চালি ফাষ্টফুড চাষ্টফুড চব পাব আৰু গধূলিও আহিব পাৰে দিনতো আহিব হেল্ল' বন্ধুসকল ৱেলকাম বেক টু আজি আহিছোঁ ইয়াতে জনালি IDCৰ পৰা যদি আহে আপোনাৰ ৰাইট ছাইডে হ'ব আৰু যদি আপোনালোকে গণেশগুৰিৰ পৰা আহে লেফ্ট ছাইডে হ'ব তো এইখন দিদাপাত আমি বহুত সৰুৰে পৰা খাই আছোঁ স্কুলৰ দিনৰ পৰাই আমি খাই আছোঁ বহুত কম দামতে বহুত ভাল ভাল বস্তু পায় আৰু সোৱাদ বিৰাট লাগে আপোনাৰ ম'মৰ পৰা আদি কৰি থালি চব পাই যাব কাষত যদি আপোনালোকে কাম কৰে তেনেহ'লে ইয়াতে থালি খাব ফুডৰো পায় বিভিন্ন ধৰণৰ বস্তু পায় আমি ৰুটি আৰু মাংস অৰ্ডাৰ দিছিলোঁ চাওঁ কেনেকুৱা ইয়াতে যেতিয়াই আহোঁ মই তেতিয়াতো ৰোল ফাষ্টফুড এইবোৰ খাওঁৱেই কিন্তু আজি ভাবিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে এনেকুৱা এটা বস্তু অৰ্ডাৰ দিওঁ যিটো মই খাই পোৱা নাই ইয়াতে ৰুটি অৰ্ডাৰ দিছিলোঁ আৰু মাংস অৰ্ডাৰ দিছিলোঁ তো কেনেকুৱা হয় চাওঁ আহকচোন এই গাইজ চাব পাৰে মাংস এই চিকেন কাৰী প্লেট কিমান চিকেন কাৰীৰ গাইজ প্লেট এয়া আপোনাৰ ফুল প্লেট মাংসৰ 130 ৰুপিজ লৈছে আৰু আপোনাৰ ৰুটি পূৰা গৰম গৰম ৰুটি ধুনীয়া পাতল সেই ৰুটিকেইখনত 10 টকাকৈ লৈছে তো মাংসত আপোনাৰ 4 পিচ আছে গাইজ টেষ্ট কৰিব লৈছোঁ মই ফাৰ্ষ্ট টাইম খাই আছোঁ এইটো এনেইতো ফাষ্টফুডে খোৱা যায় বেছিভাগ আহিলে ৰোল চল এইবিলাক খাই ভাল পাওঁ মোৰ ৰোল ফেভৰেট ইয়াৰে মই 50 টকাৰ পৰা ৰোল খাইছোঁ ইয়াতে এতিয়া বা কিমান দাম হৈছে মই সোধা নাই বাকী টেষ্ট কৰি জনাই মজা মই ধেমালি কৰা নাই কিন্তু যোনটো চিকেনৰ যোনটো কাৰীৰ সোৱাদ আছিল ন মানে ভাল ভাল ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টো ফেইল সোৱাদ বিৰাট ভাল ফ্ৰেছ ধুনীয়াকৈ গৰম কৰি বনাই দিছে বাকী এইটো যেতিয়া আপগ্ৰেড হ'ব তেতিয়া আহি কিনে ভালকৈ ভিডিঅ' বনাম বাকী এইখনৰ বিষয়ে মই জনাব খুজিছিলোঁ সৰু দোকান কিন্তু বহুত সোৱাদ থকা দোকান আৰু আপোনাৰ জনালিত আছে এইখন IDCৰ পৰা আহিলে আপোনালোকৰ ৰাইট ছাইডে মানে বিৰাট যদি কম দামতে ধুনীয়া সোৱাদ লগা বস্তু খাব বিচাৰে খাব পাৰে আৰু এই দাদাহঁতে খায়ে আছে মই দেখুওৱা নাই এতিয়া বৰ্তমান এই থালি খাই আছে আপোনালোকে এটা থালিও পাব ভাত চাত ধুনীয়াকৈ খাব পাৰিব আহি কিনে যদি ওচৰত অফিচত ক'ৰবাত কাম কৰে ইয়াতে জনালিত ধুনীয়াকৈ অফিচত কাম কৰিলে আপোনালোকে থালি চালি খাব পাৰিব বাকী মাংস চাংস কোৱালিটি একদমেই বঢ়িয়া ৰুটিও পায় ইয়াতে চব আপোনাৰ কম দামতে ভাল পাই যাব আহিলে ইয়াতে চিৰি আছে বাকী আপোনালোকে ইয়াতে আহিলে নিশ্চয় মোক জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম নতুন খাদ্যৰ লগত বাই বাই